মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা ২০ মাৰ্চত ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ এনেধৰণৰ। চুবুৰীয়া অৰুণাচল প্ৰদেশত বাস কৰা কিন্তু অসমত স্থায়ী বাসস্থান বা পূৰ্বপুৰুষৰে সম্পৰ্ক থকা মৰাণ সম্প্ৰদায়ৰ লোকসকলক শৈক্ষিক উদ্দেশ্যত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানত অনুমোদন। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী পালনৰ উদ্দেশ্যৰে ২৯ আগষ্ট ২০২৫ অনুষ্ঠিতব্য অনুষ্ঠানক ৰাজ্যিক অনুষ্ঠান হিচাপে অনুমোদন। ৰাজ্যিক পৰ্যায়ৰ এটি অনুষ্ঠানৰ নাম প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৩১ মাৰ্চ ২০২৫ পৰা সমূহ জিলাৰ গাঁও পঞ্চায়ত, VCDC, নগৰীয়া স্থানীয় নিকায়ত স্বাস্থ্য আৰু সুস্থতা শিবিৰৰ অনুষ্ঠিত কৰাত অনুমোদন। স্বাধীনতা আন্দোলনৰ শ্বহীদ নিধানুৰাম ৰাজবংশীক সন্মান জনোৱাৰ উদ্দেশ্যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নাম শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় হিচাপে সলনি কৰিবলৈ অনুমোদন। কেবিনেটৰ দ্বাৰা স্বাস্থ্য বিভাগৰ নিয়মীয়া পদত নিযুক্তিৰ বাবে আবেদন দাখিলত বয়সৰ সীমা আঁতৰাবলৈ অনুমোদন। কেবিনেটে ANM ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুমতি প্ৰদান কৰা সকলো অধিক বয়সৰ প্ৰাৰ্থীৰ বাবে বয়স মাপ